মই শ্বিলঙতে আছোঁ। এতিয়া ৰাতিপুৱা শুই উঠিছোঁ, টাইম কিমান হ'ল সেইটোহে গম পোৱা নাই। ৰাতিপুৱা শুই উঠিছোঁ, উঠি এতিয়া ব্ৰাছ চাছ কৰি ৰেডি। এতিয়া গা চা ধুই আমি ওলাই যাম, ওলাই ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট কৰি আহি আকৌ হোটেলৰ পৰা চেকআউট হৈ যাম। আমি ইয়াত এদিন থাকিলোঁ অকল। ৰুমটোতো এনেকুৱা, এইফালে এণ্ট্ৰেঞ্চ, এইফালে দৰ্জাখন, মেইন দৰ্জাখন এখন, তাৰপিছত এইফালে ৱাৰ্ডৰোব দিছে, এইটো টিভি, এইটো ড্ৰেছিং আইনা, এইফালে বাথৰুম আৰু এখন বেড। এক ৰাতি 1200 টকা, ঠিকে আছে জোখৰ। এতিয়া আমি এদিন থাকিলোঁ, এতিয়া চেৰাপুঞ্জীলৈ যাম। এতিয়া ব্ৰেকফাষ্ট কৰি আহি চেৰাপুঞ্জীলৈ বুলি ৰাওনা হ'ম। আৰু ভিডিঅ'টো মই এতিয়া পৰা আৰম্ভ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি শ্বিলঙত থাকি বহুত ভাল লাগিলে, ফুৰিলোঁ। অকল এতিয়া দুটা ঠাইলৈ যাবলৈ আছে, এলিফেণ্ট ফলছ আৰু কিবা এটা মই ইমান ভালকৈ নাজানো। এতিয়া আমি ৰাতিপুৱা খাই বৈ হিলটো চাই বৈ চেৰাপুঞ্জীলৈ যাম। আৰু ইয়াত থাকি বহুত ভাল লাগিলে, আপোনালোকে আহিব পাৰে। কিন্তু যোন এইফালে আৰু এইফালে আমাক ৰাইচ ব্ৰাছ কৰি আহিছে। কেনেকুৱা লাগিলে ইয়াত থাকি? ভাল লাগিলে আমাৰ। অঁ, কিমান ভাল? ভাল আৰু বহুত ভাল লাগিলে। যেইটা বাছ হৈ গ'ল আমাৰ ওলাই মেলি হৈ গ'ল। সেইফালে সেইজনী ৰুম তলা মাৰিছে। এতিয়া সিহঁতক চাওঁ। এজনীয়ে গা ধুই আহিছেহে, দেখিছে? আমি ওলাই মেলি ৰেডি। এজনী সেই তাত, সেইজনী বাছ কৰিছে, চাওক ইমান দেৰিকৈ শুই উঠি আমি ৰেডি উঠি হৈ গ'ল। হাই কৰি দিয়ক আকৌ। হাই কৰি দিয়ক। এতিয়া আমি দুইজন ওলাই যাওঁ। তেহেঁতৰ দেৰি হ'ব, সেইকাৰণে আমি দুইজন আগবাঢ়ি দিলোঁ। এতিয়া আমি ওলাই গৈ ব্ৰেকফাষ্ট কৰিম আৰু চাওঁচোন কি পাৰোঁ। ব'লক, আমাৰ লগতে আপোনালোকো ব'লক। দুইটা আহিলোঁ। সেইফালে আমাৰ সেইখন গেটেৰেদি এনেকৈ সোমাই যাব লাগে। এতিয়া আমি দুইটা আহি পিনি পুলিচ বজাৰ পাই গ'লোহি। ইয়াত গোটেই গাড়ীবোৰ ৰৈ আছে। আমি ভাবিলোঁ এনেই তেহেঁতলৈ ৰৈ থকাতকৈ অলপ চাই মেলি লওঁ কোনফালে কি হয় ভালদৰে। দুইটাই ভাবিলোঁ অলপ ফুৰি লওঁ, খোজকাঢ়িয়ে চাই লওঁ। তাকে ব'লক আপোনালোককো দেখাওঁ কোনফালে। দেখিছেই নহয়, মই আপোনালোকক কেমেৰাটোৱে ভালকৈ দেখাই দিছোঁ। মোৰ লগতে আপোনালোকেও চাওক শ্বিলংখন। ব'লক আমি চাই লওঁ, আপোনালোককো মই দেখাই আছোঁ। মানুহজন আগে আগে, মই পিছে পিছে। সপোন ৰথেৰে উৰি উৰি যায়, জোনাকী বাটেৰে আগুৱা, জোন তৰাৰে তোমাক শুনো মনা, আকাশৰ মায়াৰে নিচুকা, সৰগী সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ, তোমাৰ মোৰ প্ৰেমৰ মিলন যেন ইশাৰাৰে মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠ মোৰে প্ৰিয়া কেচি হে। ইয়াতে এতিয়া আমি অলপ দেৰি ৰৈ দিম, কিয়নো তেহেঁতি আহি পোৱাই নাই। সেইবাবে মই ভাবিলোঁ আপোনালোকক ভালদৰে দেখাই লওঁ। এইফালে পুলিচ বজাৰ আৰু এইফালে ষ্টেপটো মই আপোনালোকক ভালকৈ দেখাই দিছোঁ ৰ'ব। এইফালে ষ্টেপটোৱেদি উঠি গৈ পিনি এনেকৈ মাৰ্কেটবোৰ আছে। মাৰ্কেটবোৰ 10টামান বজাতহে খোলে, এতিয়া বন্ধ কৰি থৈছে কিয়নো আমি সোনকালে ওলাই আহিলোঁ। আৰু এয়া শ্বিলঙৰ প্ৰথম ৰাতিপুৱা।
ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু এই ঠাইডোখৰ দেখিছে যে ইয়াত টু হুইলাৰবোৰ পাৰ্কিং কৰে দেখিছে, এই চিষ্টেমটো মোৰ বহুত ভাল লাগিলে। এতিয়া তেহেঁতি নাই অহা যেতিয়া আমি ভালদৰে শ্বিলংখন চাই লওঁ ব'লকচোন। পুলিচ বজাৰ পাই গ'লো যদি মাল ইমান দেৰিকৈ আহি ওলাইছে আমি আগতে ওলাই ৰেডি বেছি দেৰি ইয়াত এতিয়া আমি খাই লওঁগৈ গৈ থাকোঁতে তোমাৰ প্লেট कैसे कितना का 30 केजी एक प्लेट 4 प्लेट दे दीजिए पैक करना खाएंगे क्या खाओगे क्या खाओ আমি ৰুটি খাম এতিয়া আমাৰ ওলাই মেলি হৈ গ'ল কমপ্লিট ৰুমত চব ওলাই মেলি ৰেডি এতিয়া আমি নেক্সট ডেষ্টিনেশ্যনলৈ যাম হয়নে বিনি Yes. Go ahead to Pamelo. Yes, the couch for good. All packing. আমি এতিয়া ওলাই মেলি ৰেডি হৈ হোটেলৰ পৰা চেক আউট হৈ দিওঁ। এতিয়া আমি ডাইৰেক্ট চেৰাপুঞ্জীলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। এয়া দেখিছেনে হোটেলত একুৱাৰিয়ামটো থৈ দিছে, মাছবোৰ ইমান ধুনীয়া লাগিছে। পটককৈ মনত ভাবিলোঁ আপোনালোকক মই কেমেৰাটো এনেকৈ ঘূৰাই লৈ আপোনালোকক ভালকৈ হোটেলখন দেখাই দিওঁ। আপোনালোক শ্বিলং আহিলে ইয়াতো থাকিব পাৰে। এক ৰাতিত 1200 টকা লৈছে ঠিকে। সেইফালেদি ৰুমবোৰবিলাক আছে। আমি এতিয়া যামগৈ। তেহেঁতক মই সুধিছোঁ ওলাই হ'লনে নাই হোৱা, বহুত দেৰি কৰিছে ওলাওঁতে। আমি দুটা ওলাই মেলি ৰেডি, তেহেঁতৰ মানে আহিব হোৱাই নাই। সেয়া মই আপোনালোকক একুৱাৰিয়ামটো চাওকচোন, মাছবোৰ কি ধুনীয়াকৈ চৰি আছে। বৰ ভাল লাগে এনেকুৱা একুৱাৰিয়াম থাকিব লাগে। তলত এইবোৰ কিবা চৰাইও পুহিছে, মইনা চৰাই নেকি সম্ভৱ, মই ইমান চিনি নাপালোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাই দিছোঁ, ৰ'দটো বহুত দিছে, গৰম। এতিয়া ওলাই গৈ আমি এইখন হোটেলতে থাকিলোঁ। আপোনালোক আহিলে ইয়াত থাকিব পাৰে, ইয়াৰ ফেচিলিটিবিলাকো বহুত ভাল। আপোনালোক শ্বিলং আহিলে ইয়াত থাকিব পাৰে। এক ৰাতিত 1200 টকা ঠিকেই আছে। আমি এতিয়া ওলাইছোঁ। মই পিছলৈ চাইছোঁ মানুহজন আৰু ভণ্টি আহি আছে, তেহেঁতি বেগ ধৰি। মই বেগ ধৰা নাই কাৰণ মানুহজনে ধৰিছে, মোৰ বহুত ভাল হৈ গৈছে আৰু। ব'লক আমি এতিয়া গাড়ীৰ ওচৰত লগ পাই লওঁগৈ। এইফালেদি সেইফালে দেখিছেনে দুইটাই বেগ টানি টানি পূৰা আহি আছে। টাটা বাই বাই। এইখনত এতিয়া আমি যাম চেৰাপুঞ্জী অভিমুখে হয়নে? কেনেকুৱা লাগিলে ভাল লাগিলে মজা মজা কেনেকুৱা লাগিলে মজা। এতিয়া আমি চেৰাপুঞ্জী হয়নে? এতিয়া আমি ডাউকিত লগ পাম আৰু চলো এইখনত এতিয়া আমি যাওঁ গৈ আপোনালোকক তাত দেখাই আছোঁ। তেতিয়ালৈ বাই বাই। আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি এতিয়া ফাৰ্ষ্টতে এলিফেণ্ট ফলছত সোমাই ল'মগৈ। ব'লক তাৰ আমি পাই লওঁগৈ। আহি পাই গ'লোহি এলিফেণ্ট ফলছ। সেইফালেদি ছাইনবোৰ্ডখন দেখিছে নহয়, সেইফালেদি সোমাই যাব লাগিব। এইবোৰ ছাইডত ধুনীয়াকৈ দোকানবোৰ দি থৈছে। আমি তাত সোমাই আহি চাব লাগিব, কিবা বস্তু ল'ব পাৰোঁ নেকি চাব লাগিব। চিন হিচাপে লৈ যাব লাগিব ন। এতিয়া আমি এলিফেণ্ট ফলছ চাবলৈ আহিছোঁ, এইফালেদি যাব লাগিব। এইফালেদি বহুত তলত আছে, আমি তললৈ এতিয়া নামি গৈ থাকিব লাগিব। এয়া দেখিছে নহয় খাচী ট্ৰেডিশ্যনেল ড্ৰেছযোৰ পিন্ধি ফটো মাৰিছে। ইয়াতো আছে, আপুনি ইয়ালৈ আহিলেও খাচী ট্ৰেডিশ্যনেল ড্ৰেছটো পিন্ধিবলৈ পাব। মানুহবিলাকে ফটো মাৰি আছে। আমি এতিয়া তলেদি এইফালেদি নামি গৈ থাকিব লাগিব। এইফালেদি সেই তাত হেণ্ড ৱাছ কৰিবলৈও দিছে। আমি তাত এতিয়া হাত চাত ধুই ভালকৈ চেনিটাইজ কৰিহে ভিতৰত সোমাম। তাত আপোনালোকে বেচিন চেচিন থৈ দিছে হাত ধুব পৰাকৈ। এতিয়া আমি তাত হাত ধুই ভিতৰলৈ সোমাম। हैंड वॉश फिर चलेंगे हम एक साथ।
Wow, beautiful. What is it? Thunder, huh? Beyond this here. জেকেট নানিলোঁ অলপ ইয়াত বহুতখিনি আছিলে এইটো চাওঁ এইটো প্ৰথম ফলছ হয় কি ধুনীয়া দেখিছেনে সেই ওপৰ ফালে যি পানীখিনি কি ধুনীয়াকৈ জুইটো বৈ আহিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ ইয়াহু মজা লাগিছে এতিয়া ফটো মাৰিম ভিডিঅ' কৰি হৈ গ'ল আপোনালোককো দেখালোঁ কেনেকুৱা লাগিছে আপোনালোকে শ্বিলঙলৈ আহিলে ইয়ালৈ নিশ্চয় আহিব বহুত ভাল লাগিব সেইকাৰণে কি ধুনীয়া মজা ফটো মাৰি হৈ গ'ল ফাৰ্ষ্ট ফ্ল'ৰ চালোঁ ফলছ চালোঁ এতিয়া আমি ছেকেণ্ড ফলছ চাবলৈ গ'লোঁ ছেকেণ্ড ফলছ ইহঁতৰ এনেকৈ গৈ আছে ব'লক আপোনালোকো মোৰ লগতে এতিয়া তললৈ নামি নামি গৈ থাকিব লাগিব বোলে আমি এনেকৈ গৈ আছোঁ বৰ ধুনীয়া জেগাও আপোনালোক আহিলে যাবলৈ মন নাযাব ইমানেই ধুনীয়া জেগা এয়া ফটো ছেশ্যন এয়া চাওক কি ধুনীয়া পৰিৱেশ সেইবিলাক চাম ন এইবিলাক চাম বুজিছে কি ধুনীয়া অলপ পিছলৈ গৈ দেখাইছোঁ মই দেখিছে পিছফালে এলিফেণ্ট ফলছ এই ওপৰৰ পৰা বৈ আহিছে আমি এইফালে আহিছিলোঁ আহি মেইন পইণ্ট পাই গ'লোহি এইটো থাৰ্ড ফল থাৰ্ডটো এইটো নে আগৰ চাৰিটা এইটো নহয় আমি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কি কম মানে ভাবি কিবা লাগিছে নাই আপোনালোক শ্বিলং আহিলে ইয়ালৈ আহিব মজা চলো নেক্সটটো চামগৈ আহক কোনফালে যাব লাগিব এইটো লাষ্ট আৰু নহয় যাব নোৱাৰে বেলেগ এইটো বেলেগ আছে रास्ता में दिखाई दे का जो लेंस होता है इसमें देखो हमारा फोटो में बोले रेडी सेशन फोटो सेशन फोटो गुफा आई बाबा সপোন ৰাখেৰে উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মনা মায়াৰে নিচুকা সদগী মদমা এতিয়া আমি হৈ গ'ল ইয়াত চালোঁ ইয়াত আৰু বেছি দেৰি নকৰোঁ ইয়াত ইমান থাকিলে থাকিবলৈ মন যাব ইমান বেছি দেৰি নকৰোঁ অলপ দেৰি ৰৈছোঁ আৰু আমি যাম যাম ইয়াত পাম এতিয়া ওলাই মদম খানি দিন তোমাৰে দেহত আঁকি দিম প্ৰতি পদকত ইয়াৰে কোণত ভৰিদম তোমাৰে দিশত ইমান ধুনীয়া এইটো কবি
ইয়াত যদি উঠিলে 500 টকা জৰিমনা দিব লাগিব ইয়াত যদি উঠে নহয় আপোনালোকে বহুত উঠিব মানে যদি উঠে ফাইন হিচাপে 500 টকা ভৰিব ইয়াত লিখা আছে কিন্তু দেখা লিখা আছে ফাইন 500 হেল্ল' এতিয়া ওপৰলৈ উঠিবলৈ ভয় হ'ব বহুত ভাগৰ লাগিছে আহোঁতে নামি আছিলোঁ এতিয়া উঠিবলৈহে কষ্ট লাহে নক'ব আৰু বহুত কষ্ট কেনেকুৱা লাগিলে মজা মজা আহিম আহিম আহিব লাগিব এইফালে এতিয়া আমি আৰু ওপৰলৈ যামগৈ ইয়াত বেছি দেৰি নৰওঁ কিয়নো আমি ডাউকি যোৱা কথা আছে সেইবাবে ব'লা আৰু অলপ আপোনাক দেখাইছোঁ আৰু ভিউটো গাড়ীলৈ যাওঁ বহুত ভাল লাগিলে আপোনালোকে শ্বিলং আহিলে ইয়ালৈ নহাকৈ নাথাকিব নামিবলৈ ভাল যাবলৈ ভাল কিন্তু উঠিবলৈ বহুত কষ্ট এতিয়া আমি সেইভাগেই আহি আছোঁ আৰু আহিবই লাগিব ইমান ধুনীয়া জেগা বহুত ধুনীয়া নামি কেনেকুৱা লাগিছে বাৰু ষ্টেপ বগাই মজা নামিবলৈ সহজ বোলো যাবলৈ কিন্তু উঠিবলৈ বহুত কষ্ট আৰু আছেই নহয় আছে বহুত আছে চাবলৈ আমি গৈ পাই লওঁগৈ নে এতিয়া ইয়াতে আপোনালোকক দেখাইছোঁ বাই বাই বহুত ষ্টেপ আছে চাব মানে কিমান আছে চাওক বগাবলৈ সেইখিনি দেখিছে চাগে বহুত বগাবলৈ আছে আমি মানে যাওঁ যাওঁগৈ আকৌ ৰ'দ অঁ ইয়াতে ইমান দেৰি হৈছে আকৌ ইফালে আছে কি অঁ শ্বিলং ৰক্স শ্বিলং ৰক্স ৰক হয়নে শ্বিলং বহুত চাফা আকৌ দেই শ্বিলংখন বহুত চাফা মাৰিছোন পানী খাব লাগিব দেই দিক্কত হৈ ৰহা ওপৰ আহি পাই গ'লোহি এইবোৰ বস্তুবোৰ দেখিছেনে কি ধুনীয়াকৈ বনাই থৈছে মই ভাবিছোঁ কিবা এটা লওঁ বুলি এই ফুলপাহ ইমান ধুনীয়াকৈ কাঠেৰে বনাই থৈছে চাওকচোন দেখিবলৈ বৰ ধুনীয়া লাগিছে কিন্তু দামটো বহুত বেছি কৰিছে তাকে ভাবিছোঁ লওঁ নে নলওঁ গাড়ীত উঠি এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ আপোনালোকক নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ আজি ভিডিঅ'টো ইয়াতে সামৰি দিওঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ